আজি পাপাই আনিলে মাংস আৰু কি মাংস গম পায়নে? গাহৰি। বলক আজি বনাওঁগে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা মিনি ব্লগলৈ। আৰু আজি এয়া পথাৰখনৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া কুকাৰত আহি গ'ল মাংস, বইল কৰি ল'লোঁ, তাৰপিছত কেৰাহীত আহি গ'ল, লগতে আনি ল'লোঁ আলু, পিঁয়াজ, আদা, নহৰু। হৈ গ'ল পিঁয়াজ, আৰু পিঁয়াজ দিয়াৰ পাছতেই ধুনীয়াকৈ হিলাই ল'লোঁ, একদম চেং চিং। আৰু এয়া ধুনীয়াকৈ মায়ে হিলাই দিলে। হিলাই দিয়াৰ পাছত অকণমান ঢাকন মাৰি মই আদা নহৰু দি দিলোঁ। আকৌ আদা নহৰু দিয়াৰ পাছতেই মছলা দি ল'লোঁ। মছলা দিয়াৰ পাছত আলু দি দিলোঁ একদম ধুনীয়াকৈ, আৰু লাই শাকো দি ল'লোঁ। পাহৰিছিলোঁ যে লাই শাক আছিলে বুলি। আৰু লগতে মাছো ফ্ৰাই কৰি ল'লোঁ। এয়া ধুনীয়াকৈ হৈ গ'ল, ভাজি গ'ল, আৰু এতিয়া উলিয়াইছোঁ। একদম খাবলৈ মন গৈছে আৰু য়ম্মি। আৰু আজি ইমানেই আছিলে। বাই বাই। খোৱাহে কথা আৰু।